এই বন্ধুসকল আপোনালোকক পুনৰাই মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো বহুতেই স্পেচিয়েল হ'বলৈ গৈ আছে তো আপোনালোকে ধৈৰ্য সহকাৰে একেবাৰে অন্তলৈকে চাই থাকিব লেটস ষ্টাৰ্ট দ্য ভিডিঅ' আৰু সন্দেহৰ অপেক্ষা হয়তো আৰু কেইদিনমান পিছতেই যাত্ৰা আৰম্ভ কৰিবই আমি লাহে লাহে আহি এতিয়া হাইৱে পালোহি আৰু Take the next left onto National Highway 17. বন্ধুসকল আজিৰ যিখন ঠাইত আমি আহিম বুলি ওলাইছিলোঁ এতিয়া আৰু অলপমান গ'লে আমি পাম অলপমান পিছতে দেখুৱাম য়েছ এই কথাৰে মই তো ফাইনেলি এইখন হয় সেইখন ঠাই যিখন ঠাইৰ নাম হৈছে তামৰাংগা বিল আৰু আমি ফাইনেলি আহি পালোঁ সঁচাকৈ আজি ইমান কুঁৱলীয়া বতৰত বহুত ধুনীয়া লাগিছে চাৰিওফালে কুঁৱলীয়া পৰিৱেশ দূৰণিলৈকে দেখিবই পৰা নাই ইয়াতে মাছ মাৰি আছে বহুতে এয়া আছে মোৰ লগত বন্ধু দিগম্বৰ তাৰ বাইকেৰে আহিছোঁ এয়া চাওক মাছ চিঙিব এতিয়া যাম অলপমান আগলৈকে এয়া বিষ্ণু সত্ৰ তো বন্ধুসকল এতিয়া আমি যাম আন এটি ঠাইলৈ তো আপোনালোকে চাই থাকিব সম্পূৰ্ণলৈকে কেম্পিং কৰা নাযাব বাইকখন মই চলাবা ব্ৰহ্মপুত্ৰ আচলতে ব্ৰহ্মপুত্ৰ হয় বুলি কৈছে কিন্তু ব্ৰহ্মপুত্ৰ নহয় ইয়া তো বন্ধুসকল আজি যিখন ঠাইত ওলাইছিলোঁ তাৰ বাহিৰেও আৰু মানে অলপ বেলেগ ঠাইতো আহিছিলোঁ আৰু মানে আজি দিনটো কিবা বেলেগ ভাল লাগি আছে তাৰ কাৰণে আহিলোঁ আগতে আছিলোঁ মই এইটো ঠাইলৈ শ্বুটিঙৰ কাৰণে কিন্তু আজি বন্ধুৰ লগত আকৌ এবাৰ আহিলোঁ কেনে লাগিছে মজা লাগি গৈছে ফাইনেলি পালোঁ আৰু এইটো চাওক
লগতে এইটো ঠাই আছোঁ বহুত মানুহ ফুৰিবলৈ আহে কিন্তু ইয়াত আপোনালোকে আহক ইমান ধুনীয়া এইটো আচলতে ঠাইখন একদম ব্ৰহ্মপুত্ৰৰ লগতে হয় ঠাইখন ইয়াৰ পৰা আমি নৰনাৰায়ণ সেইটো দেখিবলৈ পাওঁ এইটো চাইডত আছে মই দেখুৱাম যিখিনি সম্ভৱ আপোনালোকে চাই থাকিব এতিয়া বন্ধুসকল মই বৰ্তমান আছোঁ একদম ব্ৰহ্মপুত্ৰৰ পাৰতে ইয়াত এখন ঠাই আছে এইটো ঠাইত বহুতে শ্বুটিঙৰ কাৰণে আহে ফুৰিবলৈ আহে বহুত ধুনীয়া সময় এনেও ইয়াতে শ্বুটিঙৰ কাৰণে প্ৰস্তুতি চলাই আছে এইটো হয় নদীখন দূৰণিলৈকে চাব পৰা নাই কুঁৱলীৰ কাৰণে একদম মানে চাৰিওফালে বগা বগা দেখি আছে তো বন্ধুসকল এইখন হৈছে সেইখন ঠাই নৰনাৰায়ণ সেতুৰ ওচৰতে অৱস্থিত যোৰহাটৰ ইয়াতে গুহা আছে বিভিন্ন ধৰণৰ ইয়াতে বহুতো প্ৰত্নতান্ত্ৰিক বস্তু আছে কিন্তু সেইবিলাক মই দেখুৱাব নোৱাৰিম উঠি আছো সবতকৈ ওপৰৰ শিলটোত Wow! Yes, finally. সবতকৈ ওপৰত থকা শিলটোৰ ওপৰত আইডিয়া এইটো চাওক নৰনাৰায়ণ সেতুখন ভালদৰে বুজা যোৱা নাই কুঁৱলীয়ে মানে ঢাকি ধৰিছে তথাপি চেষ্টা কৰিছোঁ এইটো হয় দলংখন আৰু ইপিনেদি এইটো ৰেলপথ হৈ গ'ল আৰু তলতো দেখিব লগা ঠাই আছে বহুত কিন্তু আমি আজি তাত নাযাম কাৰণ আমি আৰু এখন ঠাইলৈ যাম যেটো আপোনালোক চাবই অলপ পিছত তো বন্ধুসকল এতিয়া যাম আমি নৰনাৰায়ণ সেতুলৈ তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰাই লগ পাম পৰৱৰ্তী ভিডিঅ'লৈ